নমস্কাৰ বন্ধুসকল, ভালে আছেনে? নিশ্চয় কুশলে আছে নহয় জানো? মইহে আজি ভালে নাই। মোৰ আজি বহুত বেয়া। ৰাতিপুৱা শুই উঠিবই নাপালোঁ। তেতিয়াতে মোৰ এটা বহুত ডাঙৰ ঘটনা ঘটিল শুই থাকোঁতেই। এই সকলোখিনি কথা ক'বলৈকে আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। কিন্তু তাৰ আগতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ সোণাৰাম লালুং ইটো সিটো বহুতোৰ মাজলৈ। বন্ধুসকল, ৰাতিপুৱা প্ৰায় 4:30মান হৈছে। বৰষুণো পৰি আছে অলপ অলপ, মানে কিনকিনীয়া বৰষুণ। শুই যে এনেকুৱা মজা লাগিছে নহয়, শুই খুব একদম মানে ইমানেই জুতি মানে একদম কি বুলি ক'ম, মানে ভাষা নাই বুজাবলৈ, ইমান ভাল লাগিছে শুই। ঠিক তেনেকুৱা সময়তে ঘটনাটো ঘটিল নহয়। কৈছোঁ শুনক, ঘটনাটো শুনক, ভালদৰে শুনক। কি হ'ল মোৰ ঘটনাটো। শুই আছোঁ, আৰামত ধুনীয়াকৈ শুই আছোঁ। বুজি পালে নিশ্চয় ঘটনাটো। বাৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে লাইক এটা কৰিব, আৰু ভালতকৈ ভাল যদি লাগিছে তেন্তে শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ সকলোবোৰ ভিডিঅ' আপুনি পাই থাকে। তেন্তে আজিলৈ এৰিছোঁ, পুনৰ এটা ভিডিঅ'ৰ অহাৰলৈকে নমস্কাৰ।